हेलो फ्रेंड्स की खबर ভালনে আপোনালোকৰ মই আজি ওলাইছো মানে জালা বুলি কয় অঞ্চলি ভুটানৰ ওচৰতে তাতে যাব ওলাইছো তাতে নয়নতৰা থিয়েটাৰৰ মালিকৰ ঘৰ হয় গতিকে মোৰ লগত যাব দেৱলিনা গতিকে আপোনালোকে চাই থাকক মই ক'ত যাওঁ ভিডিঅ'টো আৰু ক'ত যাওঁ কি কৰো আৰু আমাৰ থিয়েটাৰৰ নয়নতৰা থিয়েটাৰৰ কেম্পটো আপোনালোকক দেখুৱাম আহকচোন তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো আমি এতিয়া অঞ্চলে গৈ আছো মানে পামে আৰু পাঠশালা পাও হৈছো ভাবিছো তাতে ধুনীয়া ৰেষ্টুৰেণ্ট এখন আছে তাতে চাহ খাই যাম বুলি ভাবিছো আমি এতিয়া ৰেষ্টুৰেণ্টখন আহি পালো ইয়াতে কিবা এটা খাই লম দেৱলিনা আৰু মই সোমাইছো ইয়াতে এয়া কি খাবা চাহ খাই নে পৰঠা খাই কি হ'ব কিবা পৰঠা খাম নি পৰঠা গৰম না ভাল না আলুৰ পৰঠা হ'ব পুৰি হ'ব আমি এতিয়া জালা পাই গলো অঞ্চলি নয়নতৰা থিয়েটাৰৰ মালিকৰ ঘৰত আহিছো আজি আমি দুটাই নৱদাৰ ঘৰত গতিকে এতিয়া আহি পালোৱে আমি ভাত চাত খাই গধূলি আকৌ ঘৰলৈকে ঘৰত যাম এতিয়া দিনটো অলপ ঘূৰি ফুৰি ইয়াতে গাড়ীত নামি এইখিনি খোজকাঢ়ি যাম পালো আমি পাই গলো নয়নতৰা থিয়েটাৰৰ কেম্প এয়া নৱদাৰ ঘৰ এয়া কেম্পটো এইফালে আছে অহা বছৰৰ প্ৰস্তাৱ লাগি আছে এয়া এতিয়া আমি নৱদাৰ কেম্পটোত সোমাম এয়া এইটো নৱদাই নতুনকৈ মন্দিৰ এটা বনাইছে আৰু এয়া নৱদাৰ ঘৰ আৰু এইটো গ্ৰাউণ্ড হয় ইয়াতে আমাৰ ৰিহাৰ্চেল হয় তাৰপিছত এইফালে ইয়াতে থাকে মানুহবিলাক থাকে থিয়েটাৰৰ অভিনেত্ৰীবোৰ থাকে এয়া আমি এতিয়া নৱদাৰ ঘৰ পালো এয়া নৱদাৰ থিয়েটাৰৰ কাৰণে এইটো ধুনীয়া ৰুম বনাইছে এয়া এইটো ৰাণা হাইদি এইটো এই ৰাণাই লাজ কৰি আছে আৰে বিনা আমাৰ ঘৰ বুলি কৈ দিয়া চাং ঘৰটো দেখাম নৱদাৰ ঘৰটো ইয়াতে নৱদা শুব মানে নাট্যকাৰবিলাক আহিলে ইয়াতে থাকিব না এইটো নয়নতৰা থিয়েটাৰ কেম্পৰ বাহিৰত এইটো আৰু এইফালে এইটো গ্ৰাউণ্ড হয় এইটো গ্ৰাউণ্ড এইবিলাক আছে চব থিয়েটাৰ বস্তুবিলাক এইটো গ্ৰাউণ্ড এইটো আমাৰ ডিম্পল হাইদা হাই এইটো ডিম্পল আমি এতিয়া আহি আছো মানে নৱদাৰ ঘৰৰ পৰা আহি ভাবিছো নলবাৰী টাউনত তাতে ভিমাৰ্ট এখন আছে বজাৰখনত মই গৈয়ে থাকোঁ গতিকে মোৰ বান্ধৱীকে দেখুৱাই লৈ যাম বজাৰখন গতিকে আপোনালোকে ভিডিঅ'টো চাই থাককচোন আৰু আমাৰ নলবাৰী ভিমাৰ্টখনো চাই লওক নে কি কয় Bluebirds sing in the tree, fly away in broken wings. Let's count to 1, 2, 3. Just let our mind be free. Bluebird dancing in my dream. Take my love back home to me. If I count to 1, 2, 3, মই ঘৰ আহি পালো আমি দুইজনীয়ে এই ৰাতিপুৱা গৈ এতিয়াহে আহি পাইছো বহুত ঠাই ঘূৰিলো আজি ভাগৰো লাগিছে
এতিয়া কিবা এটা বনাই খাই শুই যাওঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই